কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ এই 420 মানুহখিনিৰ পৰা যাতে কোকৰাঝাৰ বাসীয়ে মানে সাৱধানে থাকে, যাতে এই মানুহখিনিৰ পৰা যাতে কোনো ধৰণৰ কোনো মানুহে কোকৰাঝাৰৰ মানুহে লেনদেন নকৰে। মানে খুব দুখৰ বিষয়। মই তাৰমানে এজন মানুহ, তেখেতৰ নাম হ'ল ৰিতম সেন ওৰফে বান্তি বুলি সকলোৱে জানে, শান্তিনগৰ ঘৰ তেখেতৰ। তেখেতে মোক প্ৰায় 5-6 মাহ হ'ল তেখেতে এটা মাটিৰ ক্ষেত্ৰত এই দাদাক মানে মাটি লৈ যায় যে আমাৰ এনেকা মাটি আছে, কোনোবাই যদি কিনা মানুহ আছে আমি বিক্ৰী কৰিম। তো মোক আহি তেখেতে ক'ল যে দাদা এনেকৈ মাটি এটা আছে আমাৰ ৱায়াৰ হাউচৰ কাৰণে ভাল হ'ব কোম্পানীৰ, তো ল'ব যদি বলক যাওঁ চাবলৈ। তো গ'লোঁ, চাৰ্কিট হাউচ পাৰ হৈ পিনে পাথৰঘাটৰ এই আপোনাৰ মাগুৰমাৰী ৰোড যোনটো আছে, এই ব্ৰিজখন পাৱাৰ আগতে যোনটো ৰাইট চাইডত জমিখন, এইখনে আমাক দেখাইছে আৰু কি। দেখাৰ পিছত মই কথা পাতিলোঁ, ঠিক আছে। তো এই যেতিয়া আমি খবৰ পালোঁ, এডভোকেট নাৰায়ণ চৰকাৰ, তেখেতে কোকৰাঝাৰত এডভোকেটগিৰি কৰে, তেওঁৰ ঘৰত বহি কথা পতা আলোচনা হোৱাৰ পিছত আমি মাটিৰ ক্ষেত্ৰত কিমান টকা ল'ব নল'ব সেই হিচাপত আমি এটা আলোচনাৰ মাধ্যমত আহিলোঁ। অহাৰ পিছত আমি কোৰ্টত এগ্ৰিমেণ্ট কৰিলোঁ। কৰাৰ পিছত মাটিৰ যেতিয়া আমি সমস্ত ডকুমেণ্টছখিনি বিচাৰিলোঁ, তেখেতে ডকুমেণ্টছখিনি আমাক দিছে। আমি মণ্ডল অফিচৰ পৰাও কালেক্ট কৰিছোঁ কিছুমান ডকুমেণ্টছ, চব ঠিক ঠাক আছে। আমি যেতিয়া কোকৰাঝাৰ আমাৰ কোৰ্টত যেতিয়া আমি লোৱাটাৰী কৰিব যাওঁ, গোটেই পইচাখিনি আমি এই মেজিষ্ট্ৰেটৰ আগতে আমি লেনদেন কৰোঁ। মানি ৰিচিপ্ট, মোৰ লগত যিমানবোৰ ডকুমেণ্টছ আছে, মানে লিগেল প্ৰচেছত যিখিনি হয় মানে সেইখিনি কৰি আমি পইচাখিনি দিছোঁ। প্ৰায় হিচাপ কৰিব গ'লে 22 পৰা 23 লাখ টকা তেখেতক দিছোঁ। আৰু যেতিয়া আমি BTC আমাৰ যোনটো BTCত যোনটো নিয়ম, সেই নিয়ম অনুযায়ী যেতিয়া আমি পাৰ্মিশ্যন আনিব যাওঁ, পাৰ্মিশ্যনৰ পিছত যেতিয়া আমি মণ্ডলক লৈ যেতিয়া মাটিখনত তেখেতে ফটো এখন উঠিব লাগে, এই ফটো উঠিব যেতিয়া যাওঁ তেতিয়া মণ্ডলে কয় নহয় এইখন ডাক নাম্বাৰ ভুল দিছে আপোনালোকক, এই মাটিটো বেলেগৰ নামত আছে আৰু এই মাটিটো নহয়। তেতিয়া আমি আচৰিত হৈ পৰোঁ। আৰু এই মাটিত আমাক যোনে ৰিতম সেন বান্তি ওৰফে এওঁ নাৰায়ণ চৰকাৰ, তেখেতৰ লগত আমাৰ এই জমিত ফটো উঠা গোটেইখিনি চবুত আছে। আৰু এওঁৰ ৱাইফ হ'ল উইটনেছ হিচাপত আছে, এই দাদা উইটনেছ হিচাপত আছে, আৰু আমাৰ যিখিনি মানুহ লাগে গোটেইখিনি উইটনেছ হিচাপত আছে। তো তেখেতে যেতিয়া আমি ক'লোঁ যে মাটিটো আপোনালোকে ভুল মাটি দিছে, তেতিয়া সি মানে হতভম্ব খাই মোক কৈছে কি যেতিয়া আপোনাৰ পইচাটো ৰিটাৰ্ণ কৰিম। মই কৈছোঁ কিয় ৰিটাৰ্ণ কৰিব, আপুনি ইমান দিন পইচাটো লৈ মই ৰাখি দিলে, আপুনি ইমান দিন কিয় কোৱা নাই, আপোনাৰ নিজৰ মাটি আপুনি কিয় বেলেগৰ মাটিত ফটো উঠিলে। এইবোৰ কথা কোৱাতে যেতিয়া মই কেছ কৰিম বুলি ক'লোঁ, আইনী আশ্ৰয় ল'ম বুলি ক'লোঁ, তেতিয়া মোক তেওঁৰ ৱাইফৰ নামত এখন মোক চেক দিয়ে 8.5 লাখ টকাৰ, যে মই 3 কিস্তিত আপোনাক যিখিনি পইচা লৈছোঁ 3 কিস্তিত মই দিম। তো মই মানে ইমানখিনি ঝামেলা যাতে নহওক সেই হিচাপত মই চেকটো ল'লোঁ। তাৰপিছত মই কৈছোঁ যে যেতিয়া আপুনি কমপ্লিট পইচাটো মোক দিব তেতিয়া মই আপোনাৰ ডকুমেণ্টছখিনি মই দি দিম। তেতিয়া সি কি কৰিলে, মোক চেক দিলে। মই যেতিয়া 20 তাৰিখ ডেট দিলে, মই সেই হিচাপত এটা চেকৰ 3 মাহ টাইম থাকে। তেতিয়া মই চেকখন আকৌ বেংকত লগালোঁ। তেখেতে বেংকৰ পৰা মোক এখন ৰিপৰ্ট দিলে, এইখন চেক হয়। তেওঁ চেকখন দিছে তেওঁৰ ৱাইফৰ নামত স্বপ্না সেন বুলি। তো মই যেতিয়া বেংকত লগালোঁ তেতিয়া বেংকৰ পৰা মোক জনালে লেটাৰ সহকাৰে যে বেংকত পইচা নাই, বেংকত পইচা নাই, আপুনি চেকখন লৈ যাওক। তেতিয়া মই লৈ আহিলোঁ। লৈ আহি মানে যোনটো প্ৰচেছ, মই লিগেল নটিচ এখন পঠালোঁ, ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পিছত মানে 15 দিন হ'ল, আজিলৈকে মোক ৰিপ্লাই নিদিলে। তা মই আপোনালোকৰ জৰিয়তে ক'ব খোজোঁ, এই ৰিতম সেন আপোনালোকৰ ফটো যিখিনি মানে ডকুমেণ্টছ আছে, প্লাছ এওঁৰ ৱাইফৰ ফটো ছিগনেচাৰ কৰা, ইয়াৰ ৰিতম সেন মোৰ লগত ফটো উঠা, প্লাছ ইয়াৰ ছিগনেচাৰ কৰা গোটেইখিনি মোৰ লগত আছে, মই আপোনালোকক দি দিম। আপোনালোকে কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ এই 420 মানুহখিনিৰ পৰা যাতে কোকৰাঝাৰ বাসীয়ে মানে
সাৱধানে থাকে, যাতে এই মানুহখিনিৰ পৰা যাতে কোনো ধৰণৰ কোনো মানুহে কোকৰাঝাৰৰ মানুহে লেনদেন নকৰে। আজি মোৰ পইচাখিনি খাইছে ঠিক আছে বাৰু, আৰু এনেকা হয়তো দুখীয়া মানুহ বহুত মানুহৰে হয়তো পইচা খাইছে, এওঁলোকে হয়তো ক'ব সাহস পোৱা নাই, যিহেতু সিহঁতৰ হাতত হয়তো ডকুমেণ্টছখিনি নাই। তো মই আপোনালোকক মানে জৰিয়তে কোকৰাঝাৰবাসীক মানে জনাইছোঁ যে এই মানুহখিনিক যদি আপোনালোকে ক'তো লগ পায় নিশ্চয় পুলিচক জনাব বুলি, মানে কোকৰাঝাৰ সদৰ থানাত জনাব বুলি মই আশা ৰাখিলোঁ। আৰু কোনোবা যদি মোক ইনফৰমেশ্যন দিয়ে, মই তেখেতক এটা মানে পুৰস্কাৰ হিচাপত তেখেতক মই এটা যিখিনি এমাউণ্ট দিব লাগে মই দিম। মোৰ মুঠতে এই মানুহখিনি যাতে কোকৰাঝাৰত আৰু এনেকুৱা ধৰণৰ কাকো মানে 420 কৰি পইচা খাব নোৱাৰে। আৰু মই আপোনালোকৰ জৰিয়তে আজি জনালোঁ, মই অহাকালি যিহেতু কোৰ্ট খোলা আছে, মই অহাকালি লিগেল যিখিনি প্ৰচেছ কোৰ্টৰ আমাৰ সন্মানীয় যিখিনি কোকৰাঝাৰৰ কোৰ্টৰ পৰা মই যিখিনি আমাৰ উকিলৰ থ্ৰুদি যিখিনি প্ৰচেছ কৰিব লাগে মই অহাকালিৰ পৰা কৰিম। মাটি কিমান আছে? মাটি আছিল ধৰক ডাক নম্বৰ হিচাপত মোৰ লগত 3খন মাটিৰ মোৰ লগত চুক্তি হৈছিল। ডাক নম্বৰ 1160, 2 কাটা 7 লেচা, আৰু এটা ডাক নম্বৰ হ'ল 1161, এইটো মাটি হ'ল 4 কাটা 18 লেচা, আৰু এটা ডাক নম্বৰ হ'ল 1164, এইটোও হ'ল আপোনাৰ 2 কাটা 7 লেচা। এইখিনি মাটি